নমস্কাৰ মস্ত খকুৱাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম সৰু আলুগুটি আৰু খৰিচাৰ লগত গাহৰি মাংস। একেবাৰে সহজ আৰু সিম্পল ডিছ এইটো। এয়া মই আদা নহৰু পিঁয়াজ বিলাহী সকলো গোটাই লৈছোঁ। তাৰপাছত গাহৰি মাংসখিনিত অকণমান নিমখ দি পেলাই তিয়াই থৈ দিম। আপোনালোকে বইল কৰি ল'ব পাৰে। পিছে ডিছটো একেবাৰে সিম্পল। আপোনালোকে সৰু আলুখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'ব। তাৰপিছত তেলতে নহৰু দি পেলাই খৰিচাখিনি দি দিব। পিছে আপোনালোকৰ ওচৰত যদি শুকান খৰিচা থাকে তেতিয়া ডাইৰেক্ট গাহৰিটোৰ ওপৰত দিব পাৰে। মোৰ ওচৰত শুকান খৰিচা নাই, সেইকাৰণে এইদৰে ভাজি লৈছোঁ। তাৰপিছত কেৰাহীত তেল দি পেলাই সৰু আলুখিনি এইদৰে ভাজি লৈছোঁ ধুনীয়াকৈ। সামান্য অকণ তেল দি পেলাই তেলতে গাহৰিখিনি দি দিলোঁ, লগতে পিঁয়াজ আৰু জলকীয়াও দি দিলোঁ। এতিয়া আদা নহৰু দি দিছোঁ, সোৱাদ অনুসৰি নিমখ হালধি দি দিছোঁ আৰু মায়ে ঘৰৰ পৰা বনাই দি পঠোৱা মছলা অকণমানো দি দিছোঁ। ভাজি থোৱা আলুগুটিখিনি দি দিব, তাৰপিছত খৰিচাখিনি দি দিব। এয়া আমাৰ খৰিচা গাহৰিৰ লগত সৰু আলুগুটি ভাজি ৰেডি হৈ গ'ল।